থাকিবই এজাক মাটিৰ মানুহ। সোঁফালৰ পৰা বাওঁফালে যায় এটি দুটি তিনিটি সন্তান। বাওঁফালৰ পৰা সোঁফালে যায় চাৰি পাঁচটি সন্তান। দেউদি দি মন্দিৰ মছজিদ গীৰ্জাত ফুটি উঠে তাৰ মাত। বাট আগুৱাওতেও পিছলি পৰে এজাক মাটিৰ মানুহ। যেন আগুৱাই গৈ আছে মাছৰ লোভত, পিন্ধিবলৈ হাঁহি বিচাৰি নোপোৱা এজাক মাছ ৰকা। নিজৰ মাজত হৈ পৰে আত্মহাৰা, লুইতৰ শহুৰীয়া মাটিত অচহিত মথাউৰিত মাথো। এনেদৰে কাটে হাবুলৰ ভাত। লাহে লাহে ইতিহাসৰ প্ৰতিটো পৃষ্ঠা হৈ পৰে অপ্ৰীতিকৰ। হত্যা, ধৰ্ষণ, লুণ্ঠন, তেজ আৰু মংহ। ধৰ্ষিতা নাৰীৰ চকুত নিগৰে চকু পানী, বুকুত অলেখ বেদনা। কিন্তু কোনোবাৰ কণ্ঠত হৰ্ষোল্লাস, পাহাৰ বগোৱা চৰাই হৈ উৰে, সৰ্বহাৰা হৈ গান গায়। তথাপি যে ৰুদ্ধ ক্ষান্ত এজাক মাটিৰ মানুহ।